বন্ধুসকল মই জনাব পাই সুখী হৈছোঁ যে অহা ৭ নৱেম্বৰ তাৰিখে আমাৰ হেকেৰা ফাৰ্মত হোৱা শ্বুটিংটো মানে যোনটো গানটো মণি গোস্বামী ছাৰে বনাইছিল সেই গানটো ৭ নৱেম্বৰ তাৰিখে মানে পৰহি ৰিলিজ হ'ব গানটোৰ নাম হৈছে নাচাবি আনলৈ। তো এইটো ডিৰেক্টৰ হৈছে মণি গোস্বামী ছাৰ আৰু কণ্ঠদান কৰিছে হিয়া মেধি আৰু এক্টিং কৰিছে ৰমেন তামুলী ছাৰ, চন্দন ডেকা ছাৰ আৰু পল্লৱী পাঠক আৰু হিয়া মেধি বাইদেউ লগত বহুকেইজন ষ্টুডেণ্টেও শ্বুটিং কৰিছে। এই শ্বুটিং চাই মোৰ বহু অভিজ্ঞতা হ'ল। মানে 5 মিনিটত ড্ৰেছ সলাই 5 মিনিটত খাব হ'ব লাগিব আৰু 5 মিনিটত সকলো কৰিব লাগিব। মানে 5 মিনিটে সময় দিয়ে ডিৰেক্টৰ ছাৰজনে। আৰু এটা শ্বুটিং কৰিবলৈ গ'লেতো কি ভেজাল মই কৈ দিছোঁ। 1 নম্বৰতে আহিল কেমেৰা মিলাব লাগিব, 3বাৰ 4বাৰ কৰিবই লাগিব, মানে এংগেল মিলাব লাগিব। তাৰপিছত আহিছে এডিটিংটো একদমেই ভেজাল। আৰু তাৰপিছত ড্ৰোনো শ্বট লয়, ড্ৰোনবোৰতো বৈদ্য পূজাৰ আৰু গধূলা হ'লেতো ড্ৰোন ওপৰতো উৰাব নোৱাৰে ইমান ৰিক্সত। আৰু খোৱা লোৱাটো তাত মানে সময় পাৰ হৈ যায়। অলপমান যদি 4টা-5টা, আজিকালিতো ঠাণ্ডাৰ দিন, 4টা-5টা বজালে মানে আন্ধাৰ, মানে বেলিটো নুমি যায়, তো আন্ধাৰ হয়। তো শ্বুটিং কৰি কেনে উদাহৰণ এটা হিচাপ দিছোঁ, যেনেকৈ বানপানী আহিলে ধান খেতিবোৰ কাটিব লাগে সোনকালে, সেনেকৈয়ে এই শ্বুটিংটো বেলি যোৱাৰ আগত মানে শেষ কৰিব লাগে। বহুকেইজন ষ্টুডেণ্টেও শ্বুটিং কৰিছে। এই শ্বুটিং চাই মোৰ বহু অভিজ্ঞতা হ'ল। মানে 5 মিনিটত ড্ৰেছ সলাই 5 মিনিটত খাব হ'ব লাগিব আৰু 5 মিনিটত সকলো কৰিব লাগিব। মানে 5 মিনিটে সময় দিয়ে ডিৰেক্টৰ ছাৰজনে। আৰু এটা শ্বুটিং কৰিবলৈ গ'লেতো কি ভেজাল মই কৈ দিছোঁ। 1 নম্বৰতে আহিল কেমেৰা মিলাব লাগিব, 3বাৰ 4বাৰ কৰিবই লাগিব, মানে এংগেল মিলাব লাগিব। তাৰপিছত আহিছে এডিটিংটো একদমেই ভেজাল। আৰু তাৰপিছত ড্ৰোনো শ্বট লয়, ড্ৰোনবোৰতো বৈদ্য পূজাৰ আৰু গধূলা হ'লেতো ড্ৰোন ওপৰতো উৰাব নোৱাৰে ইমান ৰিক্সত। আৰু খোৱা লোৱাটো তাত মানে সময় পাৰ হৈ যায়। অলপমান যদি 4টা-5টা, আজিকালিতো ঠাণ্ডাৰ দিন, 4টা-5টা বজালে মানে আন্ধাৰ, মানে বেলিটো নুমি যায়, তো আন্ধাৰ হয়। তো শ্বুটিং কৰি কেনে উদাহৰণ এটা হিচাপ দিছোঁ, যেনেকৈ বানপানী আহিলে ধান খেতিবোৰ কাটিব লাগে সোনকালে, সেনেকৈয়ে এই শ্বুটিংটো বেলি যোৱাৰ আগত মানে শেষ কৰিব লাগে। শ্বুটিঙৰ মাজত মানে ড্ৰেছ চালাব লাগে। ড্ৰেছটো এবাৰ দিছে, প্ৰথমবাৰ দিছিল কলা ড্ৰেছ, মানে কলা। তাৰপিছত দিছে তোমাৰ গোলপীয়া ড্ৰেছৰ পিছত দিছে গোলপীয়া ড্ৰেছ দিছে, তাৰপিছত হালধীয়া দিছে, তাৰপিছত বড়ো কাছাৰী ৰাভা সেনাখন ড্ৰেছ দিছে। আৰু মানে বহু কষ্ট হয় দেই, মই সিদিনাখনহে গম পাইছোঁ। আৰু কেমেৰা ষ্টেণ্ডবোৰ, যিবোৰ মানে ৰেলগাড়ীৰ ৰাস্তাৰ দৰে মানে ষ্টেণ্ডবোৰ, সেইবিলাক খোৱাতে আপোনাৰ 5 মিনিট আধা ঘণ্টা যায়। লাষ্টত মণি গোস্বামী ছাৰে মাথা খং উঠি গৈছিল পুৰা, মানে সময়টো পাৰ হৈ যাব লাগছে আৰু নাৰ্ভাছ হৈ গৈছিল মনটো। আৰু মণি গোস্বামী ছাৰৰ অশেষ ধন্যবাদ যে এনেকৈ হেকেৰাৰ ষ্টুডেণ্ট, মানে কৰ্মশালাৰ সেইবোৰক মানে আগুৱাই লৈ যাই আছে। তো আৰু ছাৰৰ এটা চেনেল আছে মণি গোস্বামী ছাৰৰ, যিটোৰ নাম হৈছে ৰামধেনু মিউজিক, আৰু সেই চেনেলটোৰ লিংক ডিছক্ৰিপশ্যনত আছে। আৰু তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু এইবাৰ আহিনৰ কুঁৱলী বুলি এখন শ্বৰ্ট ফিল্ম দিছে, আৰু এইবাৰ দিব 7 নৱেম্বৰ তাৰিখে ৰিলিজ হ'ব, মানে নাচাবি আনলৈ। এই গানটো হিয়া মেধি কণ্ঠদান কৰিছে। তো আজিলৈ এইখিনিয়ে, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। তো বাই বাই, টাটা, তিল্লেন টাটা। তো আজিলৈ এইখিনিয়ে, বাই। You melt
the ice behind my stone cold eyes. I turn to ashes, but only just sometimes. Inhale your smoke, but you still act surprised. It's not my fault when we end up capsized. You call me crazy now, but you don't understand. I'm calling out to you. Can you hear a thing? 'Cause you lit the match that ignites the flame. I'm the TNT, but you're the spark to blame. And it's fire